হেল্ল' গাইজ, শাওণ মাহৰ প্ৰথমটো সোমবাৰ আজি ওলালোঁ মন্দিৰলৈ। এইফালে মমি মেনকা ওলাইছে মন্দিৰত যাব। তো আহক যাত্ৰা আৰম্ভ কৰোঁ। তো গাইছ আহি পাই গ'লোঁ। আহি পাই গ'লে কি হ'ব, ৰাস্তাটো এইপিনে বেয়া দেখিছে। ৰাস্তাটো বেয়া কাৰণে আপোনাৰ এইপিনে গাড়ীখন ইয়াতে থ'ব লগা হ'ল। থৈ পেলাই আহি আছোঁ। এইপিনে দেখাইছোঁ, এইপিনে ইহঁত দুজনী খোজকাঢ়ি গৈ আছে। খোজকাঢ়ি গৈ আছে, মই এইফালে খোজকাঢ়ি আহি আছোঁ। ৰাস্তাটো বহুত বেয়া, মানে কি হ'ল, মন্দিৰটো যদিও নতুন ধুনীয়া মন্দিৰ, আমাৰ ঘৰৰ ঠিক বেক চাইডে আছে মন্দিৰটো, কিন্তু হ'লে কি হ'ব আপোনাৰ ৰাস্তাটো খুবেই বেয়া। ৰাস্তাটো বনাব আহিছে আৰু দুমাহমানৰ ভিতৰত চাগে মন্দিৰটো ৰাস্তাটো ধুনীয়া এটা চিচি ব্লক ৰাস্তা হৈ যাব। আপোনাক আহিলেও গাড়ীখন আপুনি মেইন মন্দিৰৰ ভিতৰলৈকে লৈ যাব পাৰিব, কেম্পাছৰ ভিতৰলৈকে লৈ যাব পাৰিব আপুনি। মই এতিয়া ৰাস্তাটো বেয়া কাৰণে আপুনি নিশ্চয় দেখিছে ৰাস্তাটো বেয়া কাৰণে আপোনাৰ আমি খোজকাঢ়ি থাকিব লগা হৈছে। অলপ দূৰো আছে, মেইন ৰাস্তাৰ পৰা প্ৰায় 0.5 কিলোমিটাৰটো হ'ব, 500 মিটাৰটো হ'ব। 500 মিটাৰ আঁতৰতহে আছে মন্দিৰটো। ইহঁত দুজনী গৈয়ে আছে, কিন্তু পূৰা একদম মানে কি হ'ব, এটা প্ৰাকৃতিক, এটা মানে নেচাৰেল এটা জেগা ইয়াত আছে। আৰু চাৰিওফালে সেউজীয়া মাজতে আছে মন্দিৰটো। পঞ্চদেৱ তীৰ্থ মন্দিৰ দেখাই আছোঁ। যোৱা বছৰ আপোনাৰ শিৱৰাত্ৰিত অপেনিং কৰিছিলে মন্দিৰটো। বহুত ধুনীয়া মন্দিৰ। এই যে বৰগছজোপা দেখিছে, বৰগছজোপা কাষেদি গৈ চিধা আমাৰ ঘৰটো। এইফালে হাল মাৰি আছে, ইফালে সিহঁতজনী হাত ভৰিটো একদম পূৰা পবিত্ৰ হৈ আছে। আৰু এইটোৱে হৈছে পঞ্চদেৱ তীৰ্থ, এটা সম্পূৰ্ণ সেউজীয়া মাজত আবদ্ধ এটা মন্দিৰ। কি সুন্দৰ মন্দিৰ, চাই লওক। আহি পাই গ'লোঁ। এই মন্দিৰত বহুতখিনি মহাত্মা আছে। আপুনি আহি যদি মনৰ আশা আহিব, বহুতখিনি ইয়াত মনৰ আশা পূৰণ হ'ব। আহক দেখাইছোঁ। মোৰ গামোচালৈকে ৰেডি হৈ গ'লোঁ। এইটো হৈছে পঞ্চদেৱ তীৰ্থ, এইটো নতুন ভাগ আৰু এইটো পুৰণা ভাগ। পুৰণা ভাগৰ নাম দিয়া আছে নাগেশ্বৰ শিৱ মন্দিৰ। এনেকৈ আহি গ'ল। ধুনীয়া এটা দৃশ্য। লিংগত
এই ভাগটো হৈছে হনুমান এইটো কি হয় ৰাধা কৃষ্ণ মন্দিৰ এইটো ৰাধা কৃষ্ণ কালী মন্দিৰ পাঁচজন ভগৱানক একেলগে পূজা কৰাৰ কাৰণে তাক পঞ্চদেৱ তীৰ্থ নাম দিয়া হ'ল। তো সেৱা চেৱা কৰি হ'ল, এতিয়া ঘৰলৈ যাম, কিয়নো আকৌ ডিউটি আছে, ডিউটি যাব লাগিব।